ৰাতিত মানে তাৰমানে পূজা চাব আহিছিলে দুজনমান ল'ৰাত তাৰপিছত বাইকেদি খুন্দা মাৰি ইয়াতে জাগাতে এটা মৰি গৈছে আৰু দুটাটো আমাৰ বৰপেটা মেডিকেলত নিছিল পকৰতি আহমেদত ইয়াতে যাই কিনে মেডিকেলতে মৰিছে আৰু তাৰমানে এইটো ঘটনাটো হ'ল আমাৰ ৰূপৈ হাছৰাত LP স্কুলৰ সন্মুখত ৰাস্তাত তাৰমানে হৈছে এই ঘটনাটো দুটা ঘটনা হৈছে এটাটো হ'ল 4-7টা বজাত আৰু এটাটো হ'ল 4-12টা বজাত হৈছে এটা দুজনটো হ'ল বাকমাৰাৰ আৰু দুজন ল'ৰা আছিল একে ডাবলিং আছিল তাহোন লক্ষী বাজাৰ খামাৰদিছাৰ পৰা তেখেতেও তাৰমানে আহি কেনে ইয়াতে এক্সিডেণ্ট হৈ কেনে বহুত চিৰিয়াছ তাৰপিছত তাহাক দুটাক চালবাৰীৰ পৰা বৰপেটা পকৰতি আহমেদত ৰিফাৰ কৰি দিছে তাৰপিছত ইয়াতে তাৰমানে বৰপেটাত মেডিকেলত যাই লগে লগে এটাটো তাৰমানে মৰিছে আৰু তাৰমানে এটাটো আৰু GMCত ৰিফাৰ কৰি দিছে পূজা ৰূপহীত হয় ৰূপহীত দুটা পূজা আছে বাথৌ পূজা আৰু দুৰ্গা পূজা কিন্তু একচুৱেলি হ'ল তাৰমানে ইয়াতে দুৰ্গা পূজাত কিছুমান অবৈধ বস্তু তাৰমানে কিবা চেৰেপ কিবা কিবি সেইগিলা বেচাও তাৰমানে বেছি হৈছে এবাৰ তাৰমানে পূজাটো পালন কৰিছে কিন্তু পূজা কমিটিগিলা কভাৰ কৰিব পৰা নাই কিন্তু একচুৱেলি সেইগিলা তাৰমানে কিবা মদ গিলা তাৰমানে সেই ইয়াতে বেচিব নালাগিছিল পৰিৱেশটো একে বিশৃংখলেই আৰু পূজা মোৰ তাৰমানে মইটোৱে তাৰমানে ক'ব খুজিছোঁ যাহাতে পূজা তাৰমানে ইমান দিন ৰাখিব নালাগে আমাৰ তাৰমানে পূজাটো কি 10 দিন 12 দিন ৰাখিছে কাৰোবাৰ 15 দিন ৰোগী ৰাখিছে কিন্তু আমাৰ ইয়াতে তাৰমানে পূজাৰ যিমান দিন ৰাখিছে ইয়াতে আমাৰ ল'ৰা ছোৱালী বহুত বৰবাদ হৈ গৈছে আজি সেই ঘটনাটো পূজা সিমান নহ'লি সেনেকুৱা নহ'লা হয় ইয়াতে তাৰমানে মাল খাইছে কিবা খাইছে মদ চেৰেপ লাল খাইছে সেনেকুৱা তাৰমানে ৰাতিত গৈছে পূজা চাই গৈছে তাৰপিছত নিজৰ তাৰমানে দেহাটো কণ্ট্ৰল কৰিব পৰা নাই ইয়াৰ কাৰণে আজি ৰাতিত সেই ঘটনাটো তাৰমানে হৈ গৈছে আৰু তাৰমানে মদ তাৰমানে সেনেকুৱাতো দুজনটো মই শুনা মতে তাৰমানে দুজনটো তাৰমানে মদ খাই আছিল এজনটো খোৱা নাছিল এজনটো তাৰমানে সেই এজন ল'ৰাটো এতিয়া বাকমাৰা এটা ল'ৰা মৰিছে সেইটো তাৰমানে ঘৰত এটা ছোৱালী থ'ব গৈছিল তাৰপিছত আৰু সি শালবাৰীতে তাৰমানে ভাড়া থাকে লজিং লৈ থাকে ইয়াতে কলেজ পঢ়ি শালবাৰী কলেজতে ফাৰ্ষ্ট চেম কৰি আছে তাৰপিছত অহা সময়ত তাৰমানে দুজন ল'ৰা আহি কেনে পূৰা একেবাৰে মুখামুখি খুন্দা মাৰি কেনে ইয়াতে জাগাতে মৰি গৈছে আৰু সেই ল'ৰাজনে সেইটোৱে আৰু ধন্যবাদ